নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভালেই। আপোনালোকৰ আশীৰ্বাদত মই ভালে আছোঁ। আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল অসম জিৰ'লৈ মই জিমিয়ে সকলোকে স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'বিলাক বা মোৰ চেনেলটোত যিসকল নতুন হয় সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আজি মই লৈ আহিছোঁ আমাৰ স্বাস্থ্য সম্পৰ্কীয় কিছু কথা। আমাৰ স্বাস্থ্যটো কেনেদৰে সুস্থ কৰি ৰাখিব পাৰি তাৰ কেইটামান সৰু সৰু টিপছ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। স্বাস্থ্য সম্পৰ্কীয় কিছু কথাৰ ভিতৰত মই লৈ আহিছোঁ আজি 8টা সৰু সৰু উপায়। 1 নম্বৰতে আছে কাহৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি। এতিয়া সময়ছোৱাত বিশেষকৈ এই আগষ্ট মাহৰ লাষ্টৰ ফালৰ পৰা অলপ অলপকৈ নিয়ৰ পৰা আৰম্ভ হয়, নহয়নে? ৰাতিপুৱাৰ ভাগত আৰু সন্ধিয়াৰ ভাগত অলপ অলপ ঠাণ্ডা অনুভৱ হয়। এনে সময়ত কাহ হোৱাটো স্বাভাৱিক, যিটো আমি কুহুকৈ মৰা কাহ বুলি কওঁ। এনে কাহৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে জিভাখনৰ তল ফালে অলপ নিমখ লগাই অলপ সময় শুই থাকক, দেখিব আৰাম পাব। নহ'লে লং, ইলাচি নাইবা খিচমিচো চুবাব পাৰে। এনে চুবাই থাকিলেও কাহ কম হয়। 2 নম্বৰতে আছে উচ্চ ৰক্তচাপৰ পৰা কেনেকৈ উপকাৰ পাব পাৰি। উচ্চ ৰক্তচাপ থকা লোকসকলে 1 কাপ কলডিলৰ ৰসৰ লগত 10 চামুচ নেমুৰ ৰস মিহলাই খাব পাৰে। এনে কৰিলেও বহুত উপকাৰ পোৱা যায়। 3 নম্বৰতে আছে জিভাত ঘাঁ লাগিলে কেনেকৈ ভাল হয়। কেতিয়াবা জিভাখনত সৰু সৰু গুটিৰ নিচিনা হৈ ঘাঁ লাগি যায়, নহয়নে? এনে ধৰণৰ ঘাঁবিলাক শুকাবলৈ বা ভাল কৰিবলৈ হ'লে অলপ পানীত কফুৰ মিহলাই জিভাখন ভালকৈ ধুই দিব, দেখিব ঘাঁবিলাক শুকাই জিভাখন ভাল হৈ গৈছে। 4 নম্বৰতে আছে হেকুটি বন্ধ কেনেকৈ কৰিব পাৰি। কেতিয়াবা একো নোখোৱাকৈ অকাৰণতে হেকুটি আহে, নহয়নে? যিটো অশান্তিদায়ক হয়। তেনেধৰণৰ বা হেকুটি বন্ধ কৰিবলৈ হ'লে ছজিনা পাতৰ ৰস বৰ উপযোগী। ছজিনা পাতৰ ৰস খালে হেকুটি বন্ধ হয়। 5 নম্বৰতে আছে হঠাৎ পেচাব বন্ধ হৈ গ'লে কি কৰিব পাৰি। কেতিয়াবা অকাৰণতে হঠাৎ পেচাব বন্ধ হৈ যায়, তেনেহ'লে 4 চামুচ কলডিলৰ ৰসৰ লগত আধা চামুচ ঘিউ মিহলাই খাব, দেখিব সুফল পাইছে। 6 নম্বৰতে গলা বা কণ্ঠ আমি কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। গলা পৰিষ্কাৰ কৰি ৰাখিবলৈ হ'লে নেমুৰ ৰসৰ লগত মৌ মিহলাই খাব পাৰে। এনেকৈ খালে গলা পৰিষ্কাৰ হৈ থাকে। 7 নম্বৰতে কম বয়সত চুলি পকিলে কি কৰিব পাৰি। আজিকালি প্ৰায়বিলাকৰে কম বয়সত চুলি পকিবলৈ লৈছে, নহয়নে? এনে হ'লে সৰিয়হৰ তেলৰ লগত অলপ নিমপাত গৰম কৰি ভালদৰে চেকি লৈ চুলিত ঘঁহিলে সুফল পোৱা যায়। 8 নম্বৰতে আছে মাত ভাঙিলে কি কৰিব পাৰি। মাত ভাঙিলে আমলখিৰ গুৰি গৰুৰ গাখীৰ লগত মিহলি কৰি খালে মাত ভঙা। আজিলৈ ইমানেই, আৰু কেইবাটাও আছে, কিন্তু একেলগে দিয়াটো সম্ভৱ নহয়। গতিকে পিছৰটো ভিডিঅ'ত বাকীখিনি জানিবলৈ পাব। যদিহে আজিৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিখিনি মোৰ চেনেলটোত নতুন হয় সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন